নমস্কাৰ বন্ধুসকল, মই আজি বহুত দিনৰ পাছত আৰু এটা যিহেতু আপেল পুলি মই লগাইছিলোঁ, আপোনালোকক এটা ভিডিঅ' আগতে বনাইছিলোঁ যেতিয়া মই পুলি সৰুতে কিনি আনি পেলাই লগাইছিলোঁ। তো আজি এটা ভিডিঅ' বনাইছোঁ, প্ৰায় এবছৰ 8 মাহমানৰ পাছত এটা ভিডিঅ' বনাইছোঁ। তো এই ভিডিঅ'টোত আপোনালোকে দেখিছে আপেল গছকেইজোপা ইমান ধুনীয়া হৈ আহিছে আৰু এইকেইজোপা গৰম ছিজনত হোৱা গৰম জলবায়ুত হোৱা আপেল হয়। তো বহুত মানুহে কয় আপেল খেতি অসমত নহয়, লাগিলেও ফলটো টেঙা হ'ব, কিন্তু এইটো সম্পূৰ্ণ মিছা কথা। হয় কথাটো হয়, কিন্তু আগতে নহৈছিলে। কিন্তু আজিকালি এইবিলাক ভেৰাইটি উলিয়াইছে। অলৰেডি 3টা ভেৰাইটি খুব ভাল হৈছে আমাৰ নৰ্থ ইষ্টতে হওক বা গৰম যিবিলাক এৰিয়া আছে সেইবিলাকত। আৰু কিছুমান আপেল আছে ঠাণ্ডা যিবিলাক এৰিয়া আছে, যেনেকৈ কাশ্মীৰ, হিমাচল এইবিলাকত হোৱা আপেলটো বেলেগ, আৰু আমাৰ ইয়াত হোৱা আপেল 3টা প্ৰজাতি বৰ্তমান এতিয়া ওলাইছে, প্ৰজাতি ওলাবলৈ গৈ আছে। সেই গৰমত গৰম জলবায়ুত হোৱা 3টা ভেৰাইটি হ'ল ডটছেন গল্ডেন, আৰু এটা হ'ল আন্না, আৰু এটা হ'ল HRMN 99 বুলি কয়, যিটো হৰিমন 99 বুলি কয়। এই 3টা ভেৰাইটি গৰম জলবায়ুত খুব ধুনীয়া হৈছে, আৰু বাকী ষ্টেটত পৰিছে যিখন গৰম, ৰাজস্থান, বিহাৰ। গতিকে মই যেতিয়া আপেল ফুল জানুৱাৰী ফেব্ৰুৱাৰীত সম্পূৰ্ণ ফুল দিব, তো জানুৱাৰী ফেব্ৰুৱাৰীত যেতিয়া ফুল দিব তেতিয়া এটা ভিডিঅ' দিম, আৰু ইয়াত কেনেকৈ কি দৰৱ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, সেই গোটেইখিনি কথা আপোনালোকক জনাম। তো সেইখিনি জানিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া অকল আপেলৰ বিষয় বুলিয়ে নহয়, আৰু বেলেগ বেলেগ খেতি, এতিয়া যিহেতু আমাৰ অসমত মেইন খেতি চাহ খেতি হৈছিলে, চাহ খেতিটো এতিয়া বৰ্তমান পৰিস্থিতি চাহৰ বজাৰ খুব বেয়া হৈছে। গতিকে আমি বেলেগ খেতিৰ কথা চিন্তা কৰিব লাগিব এতিয়া লাহেকৈ, আৰু নতুন কিছুমান সেইবিলাকৰ ওপৰতো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া এইবিলাক ভিডিঅ' আপোনালোকে পাই থাকিব। ধন্যবাদ।